নয়নমণি আমাৰ বন্ধু এতিয়া যাবলৈ ওলাইছে ৰুমলৈ। বাই বাই। আমাৰ ৰিংকু দা আমি ৰুট ক্ৰছ হৈছো। চিকেন এটা খোৱা মাল মাগুৰ ডাঙৰ কেলা এই মোৰ সৰু ৰাস্তা পাৰ হৈছো। মোক নামাৰিবা দেই তুমি। সত্যৰঞ্জন হৈছে মাল মোটা মানুহ না। চাওঁ ৰিংকু দা মোক গান নধৰিবা প্লিজ প্লিজ। মহাই দিছো অকমান কেলা কালি এইটো ধুই আনিছো। চলাচল মই লেতেৰা হাত নহয় কেলা। তো আমাৰ গেং আহি আছে। এইটো আছে আমি ডিউটি যোৱা কলনি ৰাস্তা। কি লোৱা সেই হাই গাইজ আমি বৰ্তমান এতিয়া ৰুম পাই গৈছো। আমাৰ পাৰ্ক থোৰাছা এয়া আমাৰ বন্ধু অকল। এয়া আমাৰ বন্ধু আমাৰ বন্ধু শুই আছে। এয়া আমাৰ বন্ধু শুই আছে এয়া কাপোৰ লৈ। এয়া আমাৰ এজন কাম আছে বিড়ি খাওঁতে থাকিলে। এয়া আমাৰ চাটনি ভেন্দি ভাজি ভেন্দি আলু পিঁয়াজ জলকীয়া আনিবলৈ গৈছে। খাই থাকোঁতে দেখুৱাম আৰু দেই গাই। আমাৰ ভাত ৰেডি হৈ গ'ল। আমি এতিয়া খাওঁ দেই। আমি 12 ঘণ্টাত ডিউটি আহিছোঁ। আমাৰ থালিটোৱে অকণ গপচ যাব। আমি এসাঁজি দুসাঁজি খাওঁ না ৰাতি খাওঁ। ৰাতিপুৱা খাওঁ এসাঁজ আৰু গধূলি এসাঁজ খাওঁ। ৰাতি নাখাওঁ আমি। সেইটোৱে আমাৰ গপচ ভাল পালে আমাৰ ভিডিঅ'বিলাক লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।